মাৰুতি ইভান এখন 2019 মডেল। হয়, ইয়াৰ আমি দাম চাইছো 250। 2,50,000 টকা। নেক্সট আছে ইকো ভ্যান। ইখন 2024 মডেল হয়। হয়, এটোৰ আমি দাম চাই আছো 460। 4,60,000 টকা। নেক্সট আছে এখন এল্টো। এল্টো লিডেণ্ডৰ 19-15 হয়। হয়, 19-15 ইয়াৰ পাছিং আছে 12 টন, হয়। বডি আছে 20 ফুটি। হয়, এখন এখন প্ৰাইস আমি ৰাখিছো 16 লাখ টকা। 3200 দিয়াই হয় হয়, যায়ও। হয়, তো ইয়াৰ আমি প্ৰাইস চাই আছো 550। 2022 মডেল হয়। 5,50,000 টকা। হয়, কি কয় আৰু তো ডিসকাউন্ট কিবা এটা হৈয়ে যাব। নিশ্চয় হৈ যাব। নেক্সট টাইম আমি এখন ডজ। এখন আপোনাৰ 2023 মডেল। হয়, এখন আমি প্ৰাইস চাই আছো 580। 5,80,000 টকা। বহুতে ডজ বিচাৰে আৰু এখন কন্টেইনাৰ বডিৰ আছে। হয়, নে কি কয়? হয়, হয়। নেক্সট টাইম আমি এখন আছে ইন্ট্ৰা V20। হয়, ইন্ট্ৰা V20 19 মডেল BS4 ইঞ্জিন হয়। হয়। এখন আমি প্ৰাইস চাই আছো 350। 3,50,000 টকা। আপোনালোকে আহক, দাদাই আৰু কিবা এটা ডিসকাউন্ট কৰিব। নেক্সট আছে DIX। ইখন আপোনাৰ 2019 মডেল হয়, BS4 হয়। হয়। ইয়াৰ আমি প্ৰাইস চাই আছো 350। দাদা বডিটো বনাই দিব নে যেনেকে আছে তেনেকে দিব? যদি কাস্টমাৰ ডিমান্ড থাকে আমি নিশ্চয় চাই দিম এইখিনি। হয়, হয়। কিন্তু মই এতিয়া নকওঁ, হয়, হয়। কাস্টমাৰ আহক, গাড়ী পছন্দ কৰক, বাদ বাকি আমি। নমস্কাৰ, মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আহিছো SS সলিউশন বৰাগাঁও। আপোনালোকে যদি ভাবি আছে ছেকেণ্ড হেণ্ড কণ্ডিশ্যনত এখন ভাল গাড়ী লাগে, আপোনালোক যেনেকুৱা ধৰণৰ গাড়ী, দাদা এবাৰ ষ্টকবিলাক দেখাই দিয়ক। যেনেকুৱা ধৰণৰ গাড়ী লাগে আপোনালোকক, কমাৰ্চিয়েলত লাগে, প্ৰাইভেটত লাগে, আপোনালোকক কি কয় এইটো মটৰ চাইকেল লাগে, আপোনাৰ স্কুটি লাগে, যেনেকুৱা ধৰণৰ গাড়ী লাগে দাদা এইফালে দেখাই দিয়ক। ডাম্পাৰ লাগে, আপোনালোকৰ ট্ৰাক লাগে, যেনেকুৱা ধৰণৰ গাড়ী বিচাৰে আপোনালোকে তেনেকুৱা ধৰণতে গাড়ী ইয়াতে পাই যাব। আৰু যদি আপোনালোকৰ ঘৰত ছেকেণ্ড হেণ্ড কণ্ডিশ্যনত গাড়ী আছে, আপোনালোকে এক্সচেঞ্জ কৰি এখেতসকলৰ পৰা বেলেগ এখন গাড়ী লৈ যাব পাৰিব। আৰু যদি সপোন আছে যে পইচা নাই, চিভিল প্ৰফাইল ভাল আছে, তেতিয়াহ'লে জিৰ' ডাউন পে'মেণ্টতো এখেতসকলৰ তাত সুবিধা পোৱা যাব। গতিকে বলক এতিয়া আমি আৰম্ভ কৰোঁ। একদম কম বাজেটৰ আজি আমি গাড়ী চাম। দাদা আহক। মই প্ৰথমতে দাদাক চিনাকি কৰিছোঁ। দাদা নমস্কাৰ। নমস্কাৰ। 2026 চনত প্ৰথম আপোনালোকৰ তাত এতিয়া ভিডিঅ' বনাব আহিছোঁ মই। গতিকে আজি কেনেকুৱা ধৰণৰ গাড়ী দেখাব আপুনি কাষ্টমাৰক? আজি আমাৰ তাতেতো চববিলাক গাড়ীয়ে আছে। হয়, আৰম্ভ কৰোঁ প্ৰথমৰ পৰা। প্ৰথমত যিবিলাক লাগি আছে এইবিলাক দেখাই দিওঁ। হয়, ঠিক আছে। প্ৰথমতে আমি কমাৰ্চিয়েল গাড়ীৰ পৰা আৰম্ভ কৰিম নে কি কয়? কেতিয়াৰ গাড়ী দাদা এখন? এইখন 2024 চনৰ গাড়ী। হয়, এইখন গাড়ীৰ দাম ৰাখিছোঁ আমি 4,50,000 টকা। 4,50,000 টকা। আপোনালোকে যদি কি কয় এইটো পেচেঞ্জাৰত এখন মেজিক এক্সপ্ৰেছ ল'ব বিচাৰে তেতিয়াহ'লে এখন চাব পাৰে। দাদা এখন ফাইনেন্স হ'ব নাই? হৈ যাব। ডাউন পে'মেণ্ট কিমান দিব লাগিব? 1.5 লাখ টকা দিলে হৈ যাব। মানে 1-1.5 লাখ টকা দিলেও বাকীখিনি আপোনালোকে ফাইনেন্স কৰি দিব। নেক্সট আৰু এখন আছে মেজিক এক্সপ্ৰেছ। এইখনো 24 চনৰ গাড়ী। হয়, একে দাম। কিমান দাম ক'লে? 4.5 লাখ। 4,50,000 টকা। নেক্সট আৰু এখন আছে মেজিক মন্ত্ৰা। হয়, এইখনৰ দাম ৰাখিছোঁ আমি 4,20,000। 4,20,000 টকা। কেতিয়াৰ গাড়ী এখন? এখন 23 গাড়ী। 2023 গাড়ী। নেক্সট চাম আমি আৰু এখন আছে পেচেঞ্জাৰত। মেজিক গল্ড আছে এইখন। হয়, হয়, এইখন আপোনাৰ 2023 চনৰ গাড়ী। হয়, এইখনৰ দাম ৰাখিছোঁ আমি 4 লাখ টকা। 4 লাখ টকা। দাদা পেচেঞ্জাৰ গাড়ী ফাইনেন্স হৈ যাব? হৈ যাব ফাইনেন্স। আচ্ছা, নেক্সট আৰু এখন আছে আপোনাৰ তাত? এইখন আছে আমাৰ মেজিক এক্সপ্ৰেছ। হয়। এইখন 2024 চনৰ গাড়ী। হয়, এইখনৰো দাম ৰাখিছোঁ আমি 4,30,000 টকা। স্কুৱেৰ লাইটত আছে। বহুতে স্কুৱেৰ লাইটত বিচাৰে। টায়াৰ চক একদম 95% টায়াৰৰ গ্ৰিপ পাই যাব। আমি নেক্সট চাম আমি আছে আপোনাৰ এতিয়া মাল্টানাত চাম। নেক্সট আছে ইন্ট্ৰা। কেতিয়াৰ ইন্ট্ৰা এখন? এইখন 2022 চনৰ। হয়, এইখনৰ দাম ৰাখিছোঁ আমি 5 লাখ টকা। 5 লাখ টকা দাদাই দাম কৈছে। দাদা এইটো ফিক্স প্ৰাইচ হ'ব নে আহিলে কিবা নেগচিয়েবল হ'ব? নেগচিয়েশ্যন হৈ যাব। হয়, 5 লাখ টকা এইখন। 5 লাখ টকা। নেক্সট আছে আৰু এখন আছে আপোনাৰ তাত? বৰাডোষ্ট। হয়, বৰাডোষ্ট। i5 এইখন 2024 ডিচেম্বৰৰ গাড়ী এইখন। হয়, এইখনৰ দাম ৰাখিছোঁ আমি 6,50,000 টকা। তাৰপিছত বডি চাওক। আপোনালোকৰ এনেকুৱা লাগিব যে নতুন গাড়ী ঘৰত লৈ গৈ আছে নে কি কথা? দাদা এইখন গাড়ী যদি কোনোবাই লয়, বডিটো আপোনালোকে নিজে বনাই দিব নে কাষ্টমাৰে বনাই ল'ব লাগিব? কাষ্টমাৰে বনাই ল'ব লাগিব। যেনেকে আছে আমি তেনেকে বিকিম। আচ্ছা, নেক্সট এখন আছে আপোনাৰ যোদ্ধা। হয়, কেতিয়াৰ যোদ্ধা এখন? এখন 2024 চনৰ যোদ্ধা। হয়, এইখনৰ দাম ৰাখিছোঁ আমি 7,50,000 টকা। 7,50,000 টকা। 2024 গাড়ী। 24 গাড়ী। দাদা এইখন এইখনত এচিও আছে। কি ক'লে? এচি আছে। আচ্ছা, এচিও আছে এখন। 2 টন পাছিঙত আছে। টায়াৰৰ কণ্ডিশ্যন চাওক। আপোনালোকে নিজে আহক, টেষ্ট ড্ৰাইভ কৰক, আৰু বেছি ভাল লাগিব। নেক্সট আৰু এখন আছে। এইখন আপোনাৰ যোদ্ধা 2023 চনৰ সেইখন। হয়, এইখনৰ দাম ৰাখিছোঁ আমি 7,20,000 টকা। 7,20,000 টকা। নেক্সট চাম আমি এখন আছে 407। 407 নহয় এইখন দাদা, 710 হয়। আচ্ছা, 710 হয়। কেতিয়াৰ গাড়ী দাদা এখন? এইখন 2021 চনৰ গাড়ী। হয়,
এইখনত দাম ৰাখিছো আমি 9 লাখ টকা 9 লাখ টকা 4 টন পাছিং আছে এইখনত ফাইনেন্স হৈ যাব দাদা ফাইনেন্স হৈ যাব আচ্ছা ডাউন পেমেন্ট কিমান দিব লাগিব 3 লাখ 2 লাখ টকা 3 লাখ মান টকা দিলে হৈ যাব নেক্সট আমি চাম এতিয়া ট্ৰাক তাৰ তাত ষ্টক আপোনালোকক ষ্টক দেখাই দিছোঁ আপোনালোকে যেনেকুৱা ধৰণৰ গাড়ী বিচাৰে মই আগতেও কৈছোঁ এতিয়া আমি ট্ৰাক চাম দাদা এখন কেতিয়াৰ ট্ৰাক এখন 2023 গাড়ী 2023 কিমান ফুটৰ আছে এখন এখন 22 ফুটত 22 ফুটৰ আছে পাছিং কিমান আছে পাছিং আপোনাৰ 12 টন 12 টন পাছিঙৰ আছে দাম কিমান কৈছে দাদা 17 লাখ 17 লাখ টকা দাম কৈছে দাদাই আগতেও কৈছে যে কোনো আমাৰ ফিক্স প্ৰাইচ নহয় আপোনালোকে আহক দাদা আৰু কিবা এটা নেগোচিয়েবল কৰি দিব নে কি কয় হয় নেক্সট কেতিয়াৰ 15 বজাৰ এখন এইখন 2022 গাড়ী হয় হয় কি পাছিং কিমান আছে দাদা ইয়াৰ পাছিং 10.5 টন 10.5 টন পাছিঙত আছে দামটো কিমান ক'লে আমি প্ৰাইচ ৰাখিছো 12 লাখ টকা 12 লাখ টকা দাদাই দাম কৈছে আপোনালোকে আহক ঘৰত যদি মেকানিক আছে মেকানিক লৈ আনক তেতিয়াহ'লে আৰু বেছি ভাল লাগিব নে কি কয় হয় নেক্সট দাদা এখন আছে আপোনাৰ অশোক লেনৰ কি আছে এখন আপোনাৰ লিলেনৰ 16 বন্ধ হয় হয় এইখনৰ আপোনাৰ 22 ফুটি হয় পাছিং আছে 12 টন হয় ইয়াৰ আমি প্ৰাইচ ৰাখিছো 14 লাখ টকা 14 লাখ টকা নেক্সট চাম আমি আছে কমাৰ্চিয়েলত এইখন 23 গাড়ী হয় হয় ইয়াৰ আমি প্ৰাইচ ৰাখিছো 380 3,80,000 টকা ফাইনেন্সটো হৈ যাব দাদা ফাইনেন্স এভেইলেবল আছে পাৰ্মিট ক'ৰ আছে দাদা এখনৰ পাৰ্মিট এতিয়াতো পাৰ্মিট চাগে নাই এতিয়া হয়। আমি অনলাইন পাৰ্মিট পাই যাব আচ্ছা অল আছাম নেক্সট চাম আমি এখন মহেন্দ্ৰৰ যিটো আছে হয় কেতিয়াৰ গাড়ী এইখন 2018 গাড়ী কিমান দাম ৰাখিছে 1 লাখ টকা মানে দিম 1 লাখ টকা নেক্সট আছে ৱেগনাৰ ওইগানাৰ এইখন 2017 গাড়ী কিমান দাম ৰাখিছে এখনৰ 230 মানে দিম 2,30,000 টকা নেক্সট আৰু এখন আছে যিটো এইখন 2023 মডেল হয় হয় এইটো পেট্ৰল প্লাস পেট্ৰল হয় এইখন হয় এইখন আপোনাৰ আমি 260 মানে দি দিম 2,60,000 টকা নেক্সট চাম আমি এখন আছে আপোনাৰ 710 700 একে আল্ট্ৰা T7 হয় 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 আল্ট্ৰা T7 2022 মডেল হয় হয় এইখন আমি প্ৰাইস চাই আছো 9 লাখ টকা 9 লাখ টকা নেক্সট চাম এখন এল্টো এইখন 23 মডেল হয় হয়। ইয়াৰ আমি প্ৰাইস চাই আছো 390 3,90,000 টকা নেক্সট চাম দাদা এখন আছে আপোনাৰ 710 710 এইখন আপোনাৰ 16 বটি বডি হয় হয় ইয়াৰ আমি প্ৰায় দাম চাই আছো 10 লাখ টকা 10 লাখ 2022 ফাইনেন্স হৈ যাব দাদা ফাইনেন্স এভেইলেবল আচ্ছা কোনোবাই যদি মানে কোনোবাই নিজে চলাবৰ কাৰণে ল'ব বিচাৰে হয়, যদি কমাৰ্চিয়েল ড্ৰাইভিং লাইচেন্স থাকে হয় হয় তেওঁলোকৰ কাৰণে ফাইনেন্স হ'ব নাই হ'ব নিশ্চয় হ'ব আচ্ছা ডাউন পেমেন্ট কিমান দিব লাগিব 1 লাখ টকা দিলে হৈ যাব মানে 1 লাখ মান টকা দিলে ওলাই যাব হয়, নেক্সট চাম আমি এখন আছে বিট এইখন 2015 মডেল হয় এইখন আৰু আমি প্ৰাইস চাই আছো 80 80,000 টকাত কি কয় অনলি 80,000 টকা Only 80,000 এইটো ডাউন পেমেন্ট কৈছে নে দাদা গাড়ীখনৰ দাম কৈছে একদম গাড়ীৰ দাম এইটো গাড়ীৰ গাড়ী আপুনি দাম। পইচা লৈ হওক বাস গাড়ী লৈ যাওক 80,000 টকা লৈ আহক আৰু আপোনালোকৰ সপোনৰ গাড়ী ঘৰত লৈ যাওক নে কি কয় হয় হয় দাদা 80,000 টকা যদি আমাৰ ভিডিঅ' চাই আহে কিবা আৰু অলপ চাই দিব নেকি আপুনি নিশ্চয় নিশ্চয় কিবা এটা কৰাই দিম এয়া চাওক মই গাড়ীখন পিছৰ পিনৰ পৰা এবাৰ দেখা দিছো নেক্সট আছে আৰু এখন ইকো ভেন এইখন 2022 মডেল হয় ইয়াৰ আমি প্ৰাইস চাইছো 420 4,20,000 টকা নেক্সট আছে এখন মাৰুতি কাৰ এল্টো মাৰুতি এল্টো কাৰ এইখন আপোনাৰ 2022 হয় হয় ইয়াৰ আমি দাম চাই আছো 350 3,50,000 টকা নেক্সট আছে দাদা এখন নিছানৰ কি আছিলে এখন নিছান মেগনাইট হয় এইখন 2023 মডেল হয় হয় ইয়াৰ আমি দাম চাই আছো 460 4,60,000 টকা নেক্সট আছে এখন ডিজাৰ এইখন ডিজাৰ 2017 মডেল হয় ইয়াৰ আমি প্ৰাইস চাই আছো 2 লাখ টকা দিলে বনাই দিম ফাইনেন্স হৈ যাব দাদা ফাইনেন্স এভেইলেবল ফাইনেন্স হৈ যাব নেক্সট চাম আমি এখন আছে আপোনাৰ আৰু এখন আছে, নিছান মেগনাইট এইখন হয়। আপোনাৰ 23 মডেল হয় হয় ইয়াৰ আমি দাম চাই আছো 460 4,60,000 টকা নেক্সট চাম আমি এখন আছে হন্ডাৰ কি আছিলে দাদা ভাৰ্না এইখন হয় হয় পুৰণা ভাৰ্না এইখন আপোনাৰ 2018 মডেল হয় ইয়াৰ আমি প্ৰাইস চাই আছো 650 6,50,000 টকা দাদা নতুনৰ দাম কিমান পৰে এখন নতুন এইখন আপোনাৰ টপ ফৰ ল'ব গ'লে 12 লাখ টকা আহে আচ্ছা 12 লাখ টকা মানে আপোনাৰ 50% ডিছকাউণ্ট দি আছে হয় এয়া চাওক মই ফ্ৰণ্ট চাইডৰ পৰা গাড়ীখন এবাৰ দেখাই দিছো নেক্সট আছে এখন এল্টো এল্টো এইখন 2019 মডেল হয় ইয়াৰ প্ৰাইস আহিব 220 2,20,000 2,20,000 নেক্সট আছে আৰু এখন আপোনাৰ অশোক লেন কি আছিলে দাদা এখন এইখন হৰ্চ হয় হয় কওক কওক এইখন আপোনাৰ প্ৰাইস আহিব এইখনৰ 2022 মডেল ইয়াৰ হয়। আমি প্ৰাইস চাই আছো 15 লাখ টকা 15 লাখ টকা দাদা যেনেকে আছে তেনেকে লৈ যাব তেনেকে লাগিব পাই যাব যদি টেইলৰ যদি লাগে টেইলৰটো লাগে মেনেজ কৰাই দিম হয় সেইটো আপোনাৰ এক্সট্ৰা চাৰ্জ দিব লাগে আচ্ছা এক্সট্ৰা দিব লাগিব যদি কোনোবাই ল'ব বিচাৰে নেক্সট এখন আছে ডাম্পাৰ এইখন ডাম্পাৰ এইখন আপোনাৰ 19-23 হয় হয় 2000 এইখন আপোনাৰ 22 মডেল হয়। ইয়াৰ আমি প্ৰাইস চাই আছো 18 লাখ টকা 18 লাখ আপোনাৰ এখন কি আছিলে দাদা এইখন আপোনাৰ 16 চকা ট্ৰাক হয় 48-25 হয় ইয়াৰ আমি প্ৰাইস চাই আছো এইখন গাড়ী আপোনাৰ 25 লাখ টকা 25 লাখ 2023 লাষ্টৰ হয়
দাদা এখন ফাইনেন্স হ'ব নাই? এই ভেলু ফাইনেন্সৰ টেনচন নাই, ফাইনেন্স কৰাই দিম। আচ্ছা 25 লাখ টকাৰ গাড়ীখনৰ ডাউন পেমেন্ট কিমান হ'ব দাদা? এখন আপোনাৰ 2 লাখ টকা দিলে ওলাই যাব। 2 লাখ টকাত যদি চিভিল প্ৰফাইল ঠিক হয়, আচ্ছা বাকীখিনি ফাইনেন্স কৰি দিব। বাকী ফাইনেন্স হৈ যাব। নেক্সট আৰু এখন আছে আপোনাৰ সিগনা আছিল নেকি? এইখনো আপোনাৰ 19-23 হয়। হয় এইখনো আপোনাৰ দাম চাই আছো আমি, এইখন 21ৰ মডেল হয়। হয় এইখনৰ দাম চাই আছো আমি 18 লাখ টকা। বহুতে সিগনা বিচাৰে, যদি আপোনালোকেও বিচাৰি আছে তেতিয়াহ'লে দাদাৰ ওচৰত আহি যাওক। দাদাৰ তাত সিগনা লাগে, যেনেকুৱা ধৰণৰ গাড়ী লাগে। নেক্সট আছিলে এখন হণ্ডাৰ, কি আছিলে দাদা? এখন হুন্ডাই i10 নিঅছ হয় এইখন। হয় হয় এইখন আপোনাৰ 2023ৰ মডেল। হয়। ইয়াৰ আমি প্ৰাইচ চাই আছো 5 লাখ টকা। 5 লাখ টকা আছে, 4টা এল'হিল পাই যাব। হয়। গাড়ীও খুব ধুনীয়া হৈ আছে। দাদা আপোনালোকে গাড়ী বিলাক ক'ৰ পৰা কালেক্ট কৰে? এইটো আমাৰ চব অকচন গাড়ী হয়। হয়, কোনো এক্সিডেন্ট অকচনৰ পৰা গাড়ী কিনা হয়। এক্সিডেন্টটো নাথাকে? নাই নাই নাই, এক্সিডেণ্টেল আপুনি ধুনীয়াকে নাহক, গাড়ীখন গোটেইখিনি ভেৰিফাই কৰক। হয় যদি কিবা এক্সিডেণ্টেল পায় তেতিয়াহ'লে আমি গাড়ীখন আপোনাক গিফ্ট দি দিম। গিফ্ট দি দিব। আচ্ছা হয়। নেক্সট হণ্ডাৰ এখন আছিলে, কি আছিলে এইখন দাদা? ক্ৰেটা হয়। হয় এইখন 2017 মডেল। হয় ইয়াৰ আমি প্ৰাইচ চাই আছো 450। 4,50,000। যোদ্ধা আপোনাৰ 2 টন পাছিঙত। 2 টন পাছিং, 2023ৰ মডেল। হয় এচি হয় এইখন। হয় ইয়াৰ প্ৰাইচ চাই আছো 720। 7,20,000 টকা। নেক্সট দাদা আৰু এখন আছে যোদ্ধা। এইখন যোদ্ধা 1700 হয়। হয় 1.7। হয় এইখন আপোনাৰ 2022ৰ মডেল। হয়। আমি প্ৰাইচ চাই আছো 5 লাখ টকা। 5 লাখ টকা। এয়া চাওক, গাড়ীও খুব ধুনীয়া হৈ আছে। দাদা আগতে কৈছে যে কোনোবাই যদি ফাইনেন্স দিব নোৱাৰে তেতিয়াহ'লে দাদাহঁতে অকচনত গাড়ী বিলাক হয় কালেক্ট কৰে। হয়। নেক্সট আছে এখন যোদ্ধা। এইখনো 2.0 হয়। হয় ইয়াৰো আমি প্ৰাইচ চাই আছো 720। 7,20,000 টকা। এয়া চাওক, গাড়ীও খুব ধুনীয়া হৈ আছে। দাদা কাগজ পাতিটো আপোনালোকে চব ট্ৰেন্সফাৰ কৰি দিব, গোটেই আমি কৰাই অল ইনক্লুডিং নে কি কয়? গোটেইখিনি কৰাই। এখন G2 প্লাছ। এইখন 2023ৰ মডেল, পেট্ৰল ভাৰ্জন হয়। হয় ইয়াৰ আমি প্ৰাইচ চাই আছো 260। 2,60,000 টকা। মই ভিতৰতে এবাৰ দেখা দিছো, গাড়ীখনো খুব ধুনীয়া হৈ আছে। হয়। দাদা এখন ফাইনেন্সটো হৈয়ে যাব? হৈ যাব হৈ যাব। মানে কিমান মান ডাউন পেমেন্ট দিব লাগিব? 60 দিলে ওলাই যাব। 60,000, 50-60,000 টকা হয়। দিলে বাকীখিনি আপুনি ফাইনেন্স কৰি দিব। হয়। নেক্সট আছে এখন অডি। এইখন 2019ৰ মডেল। হয় ইয়াৰ আমি প্ৰাইচ চাই আছো 16 লাখ টকা। 16 লাখ টকা। গাড়ীখন খুবেই ধুনীয়া হয়। হয় হয়, গাড়ীখন হোৱাইট কালাৰত আছে। হয়। আৰু যোনে অডি ইউজ কৰে তেওঁকতো আৰু ক'বই নালাগে। হয়। মই ভিতৰতে এবাৰ দেখাই দিছো, ভিতৰটো খুব ধুনীয়া হৈ আছে। দাদা ৰানিং কিমান মান হৈছে এখনৰ? ইয়াৰ ৰানিং আছে 63,000। মানে 63,000 ৰানিং হৈছে। আৰু অডি গাড়ীটো ক'বই নালাগে। হয়। যোনে এবাৰ ইউজ কৰে তেওঁক আৰু অডিৰ বিষয়ে কি ক'ম, নে কি কয়? হয় হয়। মই ফ্ৰণ্ট চাইডৰ পৰা আৰু এবাৰ গাড়ীখন দেখাই দিছো। গাড়ীখন ধূলি বালি লাগি আছে, হয়। দাদাতে চাফ চিকুণ হয়। কৰি দিব। হয়। নেক্সট আৰু এখন আছে চাফাৰী। হয়। হয়, কেতিয়াৰ চাফাৰী দাদা এখন? এইখন 23ৰ মডেল হয়। ইয়াৰ হয়। আমি প্ৰাইচ চাই আছো 14 লাখ টকা। 2023ৰ চাফাৰী, হয়। 14 লাখ টকা। দাদা হয়। নতুন কিনিলে এখনৰ দাম কিমান পৰে? মোটামুটি এইখন 25 প্লাছ হয়। এইখন 25 প্লাছ। আৰু আপুনি হয়। কিমানত দি আছে? 14 লাখ। 14 লাখ টকা। চাওক কিমান পাৰ্চেন্ট ডিছকাউণ্ট দি আছে। গতিকে আপোনালোকৰো যদি সপোন আছে, হেঁপাহ আছে যে গাড়ী এখন ল'বৰ কাৰণে, তেতিয়াহ'লে আহি যাওক দাদাহঁতৰ ওচৰত। একদম মিনিমাম কিবা এটা ডাউন পেমেন্ট লৈ আহক, নে কি কথা? হয় হয় হয়। চাওক ফ্ৰণ্ট চাইডৰ পৰা মই গাড়ীখন এবাৰ দেখাই দিছো। এড্ৰেছ আপোনালোকক কৈ দিছো, দাদাৰ ফোন নম্বৰ দিয়া থাকিব। হয়। আপোনালোকে যোগাযোগ কৰক, হয়। নে কি কয়? হয় হয়।